প্ৰায় এসপ্তাহ হ'ব হ'ল গাটো একদম বেয়া সেইকাৰণে ইউনিভাৰ্চিটিও যোৱা নাই কিন্তু আজি পিছবেলা প্ৰেক্টিকেল ক্লাছ কৰিবলৈ বুলি ওলাইছোঁ এতিয়া ইউনিভাৰ্চিটিলৈ মোৰ বিল্ডিঙৰ তলতে ইমানেই ৰাস্তাটো ধূলি চাওকচোন পকা ৰাস্তাৰ আধাখিনি বালি সেইকাৰণে তললৈ ওলাই আহিবলৈও মন নাযায় ইউনিভাৰ্চিটি যাবলৈও মন নাযায় আচলতে মেম এগৰাকীৰ লাষ্ট ক্লাছ বুলি ভাবিছিলোঁ লাষ্টেই বাৰু আৰু এদিনহে তেওঁ কৰিব সেইকাৰণে মই তেওঁৰ ক্লাছটো মিছ নকৰোঁ বুলি প্ৰেক্টিকেল কৰিবলৈকে আহিছোঁ আপোনালোকে মোৰ মাতটো চাগে কিমান বেলেগ শুনিছে মানে ইমানেই মাত ভাগি আছে শুকান কাহ হৈছে আৰু চৰ্দি একদম ওলায়ো নাহে অৱস্থা বেয়া গৈ পায়ে ক্লাছ এটা আছিলে থিয়ৰী ক্লাছ সেইটো কৰাৰ পিছতে আমি প্ৰেক্টিকেলখিনি কৰিলোঁ আৰু প্ৰায় 4টামান বজাত আজৰি হৈ লাইব্ৰেৰীলৈ কিতাপ এখন বিচাৰি গ'লোঁ পিছে আমি কিতাপখন বিচাৰি নাপালোঁ লাইব্ৰেৰীৰ পৰা ওলাই বাছলৈ বুলি ক'লোঁ বাছো আহিলে আৰু ৰুম পোৱালৈ সন্ধিয়া লাগিলে এয়া আকৌ আজিৰ ভিডিঅ' আৰু আজিও এতিয়া পিছবেলাই যাবলৈ লৈছোঁ আগবেলা আজি ক্লাছ নহ'লে ভালেই পালোঁ এইটো অৱস্থাত ৰাতিপুৱা গৈ একদম সন্ধিয়া লগালৈকে দেহাই নাটানিব গৈ পাই ক্লাছ কৰি উভতি অহালৈ সন্ধিয়াই লাগিলে বাকী আজিৰ ভিডিঅ'টো ইমানেই